আজি শ্ৰী শ্ৰী বদলা পদ্মাৱতাৰ তিনিদিনীয়া কাৰ্যসূচীৰে যি আবিৰ্ভাৱ মহোৎসৱ আৰু সাংস্কৃতিক সমাৰোহ ডিগবৈত অনুষ্ঠিত হৈছে। দ্বিতীয় দিনৰ সাংস্কৃতিক সন্ধিয়াৰ মই শুভ উদ্বোধক আছিলোঁ। খুব ভাল লাগিল। ইয়াৰ তৈলনগৰীৰ যিটো পৰিৱেশ, ইমান ডাঙৰকৈ যে পদ্মাৱতাক ইয়াত আবিৰ্ভাৱ তিথি মহোৎসৱ উদযাপন কৰি এনেকৈ শ্ৰদ্ধা জনোৱা হৈছে, ভক্তি জনোৱা হৈছে, মই ভবা নাছিলোঁ। খুব ভাল লাগিল আৰু এখন ক্ষুদ্ৰ অসম ইয়াত গঢ় লৈছে। আচলতে সকলো জাতি জনগোষ্ঠীৰ লোক উবুৰি খাই পৰিছে আৰু বিশেষকৈ আজি পুৱাৰ ভাগত 1000 শিশু কৃষ্ণৰ যিটো অনুষ্ঠান, সেইটো মই ভাবোঁ এটা অসমৰ ভিতৰতে ব্যতিক্ৰমী অনুষ্ঠান। আৰু আমাৰ উঠি অহা প্ৰজন্মক আচলতে যিটো আমাৰ আধ্যাত্মিক চেতনা, যিটো ধৰ্মীয় চেতনা, সাংস্কৃতিকভাৱে আমি কিমান চহকী, সেয়াও আচলতে ডিগবৈ আজিৰ এই অনুষ্ঠানটোৱে প্ৰমাণ কৰিছে। মই উদযাপন সমিতিৰ শলাগ লৈছোঁ আৰু সকলোকে শুভেচ্ছা জনাইছোঁ।